ক্ৰমাৎ জটিল ৰূপ হৈ পৰিছে যোৰহাটৰ পৰিস্থিতি গুৱাহাটীৰ দৰে যোৰহাটতো প্ৰবল হৈ পৰিছে গণসংক্ৰমণৰ আশংকা এই পৰ্যন্ত 217 জন লোক কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে 89 জন বৰ্তমান চিকিৎসাধীন হৈ আছে ইয়াৰে 18 জনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত জিলাখনত গণসংক্ৰমণ নঘটে তাকেলৈ অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন সাহক এখন হ'ব দিগন্ত হাজৰিকাৰ এক ৰিপৰ্ট গুৱাহাটী মহানগৰীৰ দৰে শেহতীয়াকৈ যোৰহাট জিলাতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে গণসংক্ৰমণৰ আশংকা কৰা হৈছে যোৱা বিগত সময়ছোৱাতে যোৰহাটত 218 জনকৈ কোভিড-19ত আক্ৰান্ত হৈছিল আৰু তাৰ অৱশ্যে স্বাস্থ্য বিভাগৰ শুশ্ৰূষাত বহু লোক ইতিমধ্যে পুনৰ সুস্থ হৈ উঠিছে কিন্তু 79 জন লোক এতিয়াও আক্ৰান্ত হৈ আছে আৰু শেহতীয়াকৈ যোৱা তিনিটা দিনত যোৰহাট জিলাত প্ৰায় 17 জন লোকে কোনো আচলতে ট্ৰেভেল হিষ্ট্ৰী ভ্ৰমণসূচী নথকাকৈ কিন্তু এই ৰোগত আক্ৰান্ত হৈছে যাক লৈ উদ্বিগ্ন হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন আৰু শেহতীয়াকৈ বহুকেইটা কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ সমান্তৰালভাৱে যি আচলতে শনি আৰু দেওবাৰে সাপ্তাহান্তিক যি বন্ধ ঘোষণা কৰিছিলে নগৰ চহৰাঞ্চলত সেয়া কিন্তু এতিয়া বঢ়াই দিয়া হৈছে আজিৰে পৰা যোৰহাট জিলাৰ নগৰ চহৰাঞ্চলতে নহয় প্ৰত্যেকটো পঞ্চায়ত এলেকাটো কিন্তু আজি সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে কালি জিলা দণ্ডাধীশে এক নিৰ্দেশনাৰ জৰিয়তে এই বন্ধ ঘোষণা কৰিছে যে সকলো ধৰণৰ যিসমূহ দোকান পোহাৰ বা সকলো এইখিনি বন্ধ থাকিব আৰু এয়া দেখিছে যে যোৰহাটৰ যি উপকণ্ঠ পূব যোৰহাটৰ লাহদৈগড় এলেকাৰ মই পৰিৱেশ দেখুৱাই আছো ইতিমধ্যে সকলো দোকান পোহাৰ ইয়াতে বন্ধ হৈ গৈছে আৰু সমান্তৰালভাৱে আজি যিহেতু শনিবাৰ আৰু শনিবাৰৰ যিসমূহ আচলতে সাপ্তাহিক হাট বজাৰ সেই হাট বজাৰো কিন্তু আজি বন্ধ থাকিব আৰু ইতিমধ্যে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীৰ দোকানসমূহো বন্ধ হৈ পৰিছে কেৱল মাত্ৰ ঔষধালয়বিলাক খোলা থাকিব নিৰ্দেশনাৱলী অনুসৰি আৰু যিসমূহ যান বাহন সেই যান বাহনসমূহো প্ৰায় বন্ধ হৈ পৰিছে এক প্ৰকাৰ আজিৰ তাৰিখত যোৰহাটৰ যিসমূহ পঞ্চায়ত এলেকা কিতাপৰ প্ৰিয় অথবা যোৰহাটৰ উপকণ্ঠ যিসমূহ এলেকা সেই এলেকাসমূহ ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা তাৰ কাষৰ যিসমূহ দোকান সেই দোকানসমূহেই হওক সকলো বন্ধ হৈ পৰিব প্ৰশাসনেও আহ্বান জনাইছে যে সকলো এই মুহূৰ্তত সজাগ হওক সচেতন হওক আৰু সকলোৱে যাতে ঘৰতেই থাকক বিনা কাৰণত যাতে কোনো কাৰণত যাতে ওলাই নাহে তাৰ প্ৰতিও তেওঁলোকে জিলা প্ৰশাসনে আহ্বান জনাইছে কাজিৰঙাৰ গড় হত্যাত জড়িত মণিপুৰী উগ্ৰপন্থী সংগঠন জেডআৰে বিগত 10 বছৰ ধৰি সংগঠনটোৱে গড় হত্যাৰ বাবে গড় হত্যাকাৰীক ধন অস্ত্ৰ সকলো যোগান ধৰি আহিছে কাজিৰঙাত 9 মেৰ গড় হত্যাত জড়িত মূল চিকাৰী সিঞ্জা সিং ভালটেক গ্ৰেপ্তাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য ইয়াৰ পিছতে মণিপুৰত সফল অভিযান চলালে অসম আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নেতৃত্ব লৈছিল বোকাখাট আৰক্ষীৰ এটা দলে অভিযানৰ নেতৃত্বত আছিল বোকাখাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত যোৱা 9 মেত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ চোৰাং চিকাৰীৰ হাতত নিহত হোৱা গড়টোৰ সৈতে জড়িত আছিল মণিপুৰৰ এই দুৰ্ধৰ্ষ চোৰাং চিকাৰীটো মণিপুৰৰ সুৰচানপুৰ জিলাৰ সুৰচানপুৰ এলেকাৰ পৰা মণিপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হৈছে চিকাৰীটোক সিঞ্জা চান ভালটেই কাজিৰঙাৰ গড় হত্যাৰ পূৰ্ণ পৰিকল্পনা কৰাৰ লগতে বন্দুক আদি যোগান ধৰে লগতে গড়ৰ খৰ্গ বিক্ৰী কৰাৰো সকলো কাম কৰে সিঞ্জা চান ভালটেই আনহাতে চিকাৰী দলৰ কোনো লোক গ্ৰেপ্তাৰ হলে সেই চিকাৰীক আদালতৰ পৰা মুকলি কৰাৰ পৰিয়াল পোহপাল দিয়াৰো দায়িত্ব লয় ভালটেই তাৰোপৰি যোৱা প্ৰায় 10 বছৰ ধৰি কাজিৰঙাৰ গড় হত্যাৰ সৈতে জড়িত হৈ আছে ভালটেই বৰ্তমান বোকাখাট আৰক্ষীৰ জিম্মাত 4 দিনৰ বাবে সিঞ্জা চান ভালটেই চোৰাং চিকাৰী দলটোৰ 6 জনক পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আমাৰ লাষ্ট অগৰাতলী ৰেঞ্জৰ যোনটো 9 মে'ত যোনটো এটা ৰাইনো পচিং হৈছিলে আৰু গোটেইখিনি তাৰ প্ৰচাৰ ইনভলভ মানুহখিনি আমি কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আমি ধৰিছিলোঁ আৰু এই সংক্ৰান্তে আমাৰ বোকাখাট পিএছত 131 2020 কেছ হৈছিলে আৰু এই যিখিনি এপ্ৰিহেণ্ডেড পাৰ্চনখিনিৰ ষ্টেটমেণ্টৰ আধাৰত আমি গম পাইছিলোঁ যে তাত 5টামান ডাঙৰ মণিপুৰৰ গ্ৰুপ জড়িত হৈ আছে তেওঁলোকে ফাইনেন্সিঙৰ পৰা ষ্টাৰ্ট কৰি গোটেইখিনি আৰ্মছৰ ছাপ্লাই আৰু লাষ্টত আপোনাৰ হৰ্ণ টু ম্যানমাৰ বা চাইনাত বিকালৈকে কমপ্লিট তেওঁলোকৰ প্লেনিং কৰে তেওঁলোকে আৰু ইয়াৰে মেইন এটা গ্ৰুপ আছিলে সংপুৰ গুবৰি
চংপু তেওঁলোকৰ যোনটো লিডাৰ আছিলে তেওঁৰ নামটো আছিলে চিনজাচন বাল্টে 41 years old আৰু তেওঁ দেউতাকৰ নাম আছিলে নেংজাথাং ফাল্টে গাঁৱৰ নাম আছিলে বুংমুৱাল আৰু ডিষ্ট্ৰিক্ট চুৰাচানপুৰ অফ মণিপুৰ তেওঁক আমি ইহঁতৰ ষ্টেটমেণ্টৰ আধাৰত আমি তেওঁক চুৰাচানপুৰৰ আৰক্ষীৰ সহযোগত আমি কালি আটক